মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক এনেকুৱা এটা বিপদৰ কথা ক'বলৈ গৈ আছো যিটো দেখাত একদম সাধাৰণ আমাৰ মানে কেতিয়া আমি ভাবিয়ে পোৱা নাছিলো ইভেন মই মানে এই ইনফৰমেশ্যনখিনি যেতিয়ালৈকে মই পোৱা নাছিলো ন তেতিয়ালৈকে ময়ো ভাবা নাছিলো কি ফালতু কথা কয় বে এনেকুৱা যাতা কথা কৈ দিয়ে কিন্তু যেতিয়া মই গম পালো যেতিয়া মই পঢ়িলো বস্তুখিনিৰ আৰু অলপমান ভিতৰলৈকে সোমাই গলো তো এই বিপদটোৰ কথা মই গম পাই মই নিজে আচৰিত হৈ গৈছো আৰু ইমান সাধাৰণ বস্তু এটা সাধাৰণ একো নাই মৰম লগা এটা বস্তু কিন্তু আপোনাৰ মূৰ হাওঁফাওঁ মানে আমাৰ লাংটো ধ্বংস কৰি দিব পাৰে এনেকুৱা এটা ডেঞ্জাৰাছ মানে সি বেমাৰ সৃষ্টি কৰি দিব পাৰে তো কি বস্তু কিহৰ কথা মই ক'ব গৈ আছো এই গোটেই ভিডিঅ'টোৰ মানে আপুনি শেষলৈকে যেতিয়া ভিডিঅ'টো আপুনি চাব স্কিপ নকৰিব ভিডিঅ'টো সকলো বস্তুখিনি আপোনালোকে গম পাব আৰু মই কোনো হাৱাত তীৰ মাৰি কথাখিনি ক'ব মই যোৱা নাই মই আগতে নিজে গম পাই ময়ো নিজে অলপ ষ্টাডি কৰিলোঁ তাৰপিছত দেখিলোঁ যে কথাখিনি খুব সঁচা কথা মানে মিছা নহয় তো সেই হিচাপত মই আপোনালোকক কৈছোঁ ইয়াতে আৰু এটা কথা মই কিন্তু স্পষ্ট কৰি দিব বিচাৰিছোঁ যে মই কোনো ডক্টৰ নহয় বা মই কোনো মেডিকেল লাইনৰ মানুহ নহয় যিখিনি ইনফৰমেশ্যন মই নিজে মানে পঢ়ি পেলাই হওক ইণ্টাৰনেটৰ পৰাই হওক যিখিনি মই গম পাইছোঁ সেই কথাখিনিকে আপোনালোকৰ আগত যিখিনি আমাৰ অসমৰ জনতা আছে ৰাইজখিনি আছে তেওঁলোকেও যাতে গম পায় এতিয়া আচল কথাটো লৈ আহোঁ যে মই কৈ আছোঁ পাৰ চৰাইৰ কথা হয় আপুনি সদায় লগ পায় পাৰ চৰাই আমাৰ বেলকনিত আহে ঘৰত আহে গাঁৱৰ মানুহৰ ঘৰততো ঠাহ পাতি পাৰ চৰাই থাকে মোৰ গাঁৱৰ ঘৰতো মানে আগতে পাৰ চৰাই আমি নিজে পুহিছিলোঁ মই পাৰ চৰাই নিজেও বহুত ভাল পাওঁ আৰু ৰাস্তাই ঘাটে ডাঙৰ ডাঙৰ মঠ মন্দিৰৰ ওচৰতো আমি পাৰ চৰাইবিলাক দেখা পাওঁ চাৰিওফালে তো মুঠতে পাৰ চৰাই আমি জানো আৰু পাৰ চৰাই কিন্তু পাৰ চৰাইৰ পৰা আপোনাৰ হাওঁফাওঁ কেনেকৈ বেয়া হৈ যাব পাৰে কেনেকৈ ধ্বংস হ'ব পাৰে সেইটোৱে আচল কথা তো ইয়াৰে মেইন কেছটো হ'ল যে পাৰ চৰাইৰ মানে মলমূত্ৰ বিষ্ঠা মানে গু বুলি কোৱা হয় পটি যিটো আপুনি যেনেকৈ যি ভাষাত যোনে যেনেকৈ কয় আৰু এইটো সাধাৰণভাৱে মই গু বুলিয়ে কৈছোঁ বাৰু দিয়কচোন মলমূত্ৰ তো এই মলমূত্ৰ মানে পাৰ চৰাইবিলাক দেখিছে নহয় মানে আহি বেলকনিত বা ক'ৰবাত আহিব খাই লৈ তাতে হাগি দিব এই বস্তুবিলাক তাৰপিছত সেই পাৰ চৰাই যিটো গু মানে বিষ্ঠা মলমূত্ৰ সেইটো যেতিয়া শুকাই যায় ন শুকাই যোৱাৰ পিছত যেতিয়া সি একদম ড্ৰাই হৈ যায় তেতিয়া বতাহত তাৰমানে সি এই তাৰ পাউডাৰবিলাক মানে একদম পাউডাৰৰ নিচিনা হৈ যায় ন সেই পাউডাৰবিলাক তাৰমানে উৰি ফুৰি পেলাই সি এটা ডেডলি চাইলেণ্ট কিলাৰৰ নিচিনা তাৰমানে কাম কৰে যিটোৱে আপোনাৰ হাওঁফাওঁটো একেবাৰে ধ্বংস কৰি দিব পাৰে আৰু এইটো বস্তু মানে আমাৰ মানে ডক্টৰে নিজে তেওঁ মানে চাইণ্টিষ্টখিনিয়ে হওক বা ডক্টৰখিনিয়ে যেতিয়া ৰিচাৰ্চ কৰিলে যেতিয়া তেওঁলোকে এইটোৰ ওপৰত মানে অধ্যয়ন কৰিলে তেতিয়া গম পালে যে এইটোৰ পৰা ডেডলি লং ডিজিজ হ'ব পাৰে আৰু হৈছে অলৰেডি তেনেকুৱা ধৰণৰ গতিকে এই এটা সাধাৰণ মানে বিষ্ঠাই আপোনাৰ কেনেকুৱা ধৰণৰ এটা বেমাৰ কৰি দিব পাৰে যিটো আমি বা মই এতিয়ালৈকে মানে আপোনাক ভিডিঅ'টো কোৱাৰ আগলৈকে মই যেতিয়ালৈকে ইনফৰমেশ্যনখিনি লোৱা নাছিলোঁ মই গমেই পোৱা নাছিলোঁ তো ইমান ডেঞ্জাৰাছ এটা ধৰক বেমাৰ ক্ৰিয়েট কৰি দিব পাৰে তো ইয়াৰ বিষয়বস্তুখিনি আৰু অলপমান আপোনালোকক মই জনাওঁ মানে কি হ'ব পাৰে ইয়াৰ মানে এই সাধাৰণ বিষ্ঠাটোৱে কেনেকুৱা ধৰণৰ মানে বেমাৰ ক্ৰিয়েট কৰিব পাৰে আৰু কি প্ৰব্লেম হ'ব পাৰে কাৰ বেছিকৈ এনেকুৱা হ'ব পাৰে এই বিষয়খিনি মই এতিয়া আপোনালোকক জনাইছোঁ লাহে এই পাৰ চৰাইৰ যিখিনি মলমূত্ৰ ন এই মলমূত্ৰ দুটা ভেঁকুৰ পোৱা যায় এই ভেঁকুৰ দুটা হ'ল এটা হ'ল হিষ্টপ্লাজমোচিছ আৰু এটা হ'ল ক্ৰিপ্ট'ককোচিছ প্ৰপাৰলি স্পেলিংটো মানে প্ৰপাৰলি মই প্ৰনাউন্সিয়েশ্যন কৰিব পৰা নাই স্ক্ৰীণত নাম দুটা লিখি দিছোঁ আপোনালোকে নিজে পঢ়ি উচ্চাৰণটো প্ৰপাৰলি আপোনালোকে ক'ব পাৰিব আৰু এই মানে ভেঁকুৰ দুটাৰ মানে ইমান ডেঞ্জাৰাছ যে আপোনাৰ হাওঁফাওঁৰ মানে যিবিলাক চেলছ আছে টিচুবিলাক মানে আপোনাৰ ধ্বংস কৰি দিব পাৰে আৰু তাৰ লগত মানে এটা আছে পিজন ব্ৰিডাৰ লাং তাৰ মানে হাওঁফাওঁৰ মানে পাৰ চৰাই পোহা লোকৰ যিবিলাক হাওঁফাওঁ ৰিলেটেড মানে ডিজিজ হয় বেমাৰ হয় সেইটোক মানে পিজন ব্ৰিডাৰ্ছ লাং বুলি মানে কোৱা যায় মেডিকেলি আৰু এনেকুৱা ধৰণৰ ভেঁকুৰবোৰে যেতিয়া ধৰক আমাৰ শ্বাস প্ৰশ্বাসেৰে সোমাই যায় এই হিষ্টপ্লাজমোচিছ আৰু ক্ৰিপ্ট'ককোচিছ এই ভেঁকুৰ দুটা যেতিয়া মানে আমাৰ বতাহেদি আহি ধূলি মাকতিৰ নিচিনাকৈ আহি পেলাই নাকৰ ভিতৰত যেতিয়া আমাৰ সোমাই হাওঁফাওঁলৈকে গুচি যায় আৰু যিবিলাক মানুহৰ মেইনলি ধৰক শ্বাস প্ৰশ্বাস ৰিলেটেড যিবিলাক বেমাৰ আছে হাঁপানি হ'ব পাৰে বা বিভিন্ন ধৰণৰ মানে ধৰক তেনেকুৱা ধৰণৰ যিবিলাক অলপ মেজৰ ক্ৰনিক ডিজিজ আছে হাওঁফাওঁ ৰিলেটেড তেনেকুৱা মানুহবিলাকৰ কাৰণে এই বস্তুটো এই ভেঁকুৰ দুটা অত্যন্ত বিপদজনক অত্যন্ত মানে কি হ'ল আপোনাৰ টিচু চেচ কৰি ধ্বংস কৰি দিব পাৰে তো বিভিন্ন ধৰণৰ মানে নৰ্মেল মানুহৰো যাৰ মানে ধৰক অলপ
সাধাৰণ চৰ্দি কাহ চলি আছে তাহাঁতৰো এনেকুৱা ধৰণৰ আমি গমেই নাপাম যে আমি ভাবি আছোঁ সাধাৰণ মানে কাহ হৈছে বা চৰ্দি হৈছে বা ড্ৰাই কফ চলি বহুত দিনলৈকে কাহ হৈ থাকে কাহখিনি ভাল নাপাওঁ আমি ভাবোঁ যে ঔষধ খাই যাম ভাল পাম কিন্তু এনেকুৱা ধৰণৰ বস্তু আমাৰ ঘৰৰ ওচৰত আমাৰ বেলকনিত হওক আগফালে হওক পিছফালে হওক গাঁৱৰ ঘৰত চাৰিওফালে মানে তেনেকুৱা ধৰণৰ যোনবিলাক মানুহে পাৰ পোহে তাহাঁতেও ধৰক এইবিলাক কৰি আছে কোনো গম নাপায় চাৰিওফালে হাগি থাকে পাৰ চৰাইবিলাকতো গমেই নাপাব আপোনাৰ কোনোবাই আমি ধৰক আমাৰ এনেও যেতিয়া আমি পাৰ্কত ফুৰিব যাওঁ বা মন্দিৰে চন্দিৰে গ'লেও বহুত জাকে জাকে পাৰ চৰাই তাতে তাৰ মানে থাকে তো তাতে পাৰ চৰাইবিলাক আমি চাউল দিওঁ কিবা দিওঁ খাব দিওঁ বুট মুগু দিওঁ খায় তো তাতেও তেওঁলোকৰ মানে হাগা চাগাবিলাক বিষ্ঠাবিলাক পৰি থাকে তো তাতেওতো শুকাই যায় তাৰে পৰাও বতাহত আল্টিমেটলি ভাইৰাছটো চাওক ভাইৰাছ যেনেকুৱা ক'ভিড 19 কেনেকুৱা বতাহতে আহিছিলে সংস্পৰ্শত আহিছিলে আৰু যিবিলাক মেইনলি ভাইৰাছ থাকে ফ্লুবিলাক যিবিলাক হয় এইবিলাক বতাহতে উৰি ফুৰে তো পাৰ চৰাইৰ মলমূত্ৰত পাৰ চৰাইৰ গুটো শুকুৱাই যোৱাৰ পিছত আৰু এইটো বস্তু আমাৰ ঘৰতে আমি তাৰমানে এনেকুৱাকৈ ৰাখি থৈ দিছোঁ আমি ভাবাই নাই ধৰকচোন আমি কেতিয়াও নাভাবোঁ এনেকুৱা ধৰণৰ এটা বেমাৰ যে মানে আমাৰ চাৰিওফালে আমি নিজেই ক্ৰিয়েট কৰি থৈ দিছোঁ গতিকে এই ধৰণৰ যিবিলাক মানুহৰ হাওঁফাও ৰিলেটেড বেমাৰ আছে বা ক্ৰনিক ডিজিজ আছে লাং ৰিলেটেড ক্ৰনিক ডিজিজ তেনেকুৱা মানুহৰ এইবিলাক বেমাৰ বেছিকৈ হোৱাৰ সম্ভাৱনাটো আছে বুলি ডক্টৰে নিজে কৈছে তো এতিয়া আহোঁ যে আমি কেনেকৈ নিজকে ইয়াৰ পৰা ৰক্ষা কৰিব পাৰোঁ কাৰণ মইতো আৰু গম পোৱাৰ পিছত কালি মই পাৰ চৰাইটোক মাৰি দিব নোৱাৰোঁ আপুনিও মাৰিব নোৱাৰে পাৰ চৰাই ইমান মৰমীয়াল ইমান মৰম লগা বস্তু এটা আগতে মই পাৰ চৰাই খাই বিৰাট ভাল পাইছিলোঁ কিন্তু যেতিয়াৰ পৰা মানে তাৰ প্ৰতি আৰু এটা মানে ভাব আহিল ন ডাঙৰ হোৱাৰ পিছত ইমান মৰম লাগে ইমান হেৰি লাগে মানে খুৱাই বাদ দি দিলোঁ তো সেই চৰাইটোকতো এতিয়া বেমাৰ হোৱাৰ পিছত বুলি তাৰ পৰা যে তাৰ মানে হাগাৰ পৰা বা তাৰ বিষ্ঠাৰ পৰা যে আপোনাৰ এনেকুৱা বেমাৰ হ'ব বুলি আপুনি মাৰি পেলাব নোৱাৰে তো কিছুমান ধৰক আপুনি প্ৰিকুৱেশ্যন ল'লে আপুনি তাৰ পৰা হাত সাৰিব পাৰে আৰু সেইখিনি ডক্টৰে নিজে এডভাইচ দিছে যে কি কৰিব লাগে তাৰ ভিতৰত 1 নম্বৰ পইণ্টটো হ'ল যে যদি আপোনাৰ বেলকনিত বা আপোনাৰ ঘৰৰ মানে মুধচত হওক বা আপুনি তলত আহক য'ত পাৰ চৰাইবিলাক আহে খাব দিয়ে পৰাপক্ষত আপুনি খাব নিদিব তাতে নিদিব মানে ঘৰৰ ওচৰত দিব নিদিব এতিয়াতো পাৰ চৰাইটো হাগিবই যেতিয়া আৰু বন্ধ কৰিবতো নোৱাৰে তাক আপুনি ডাইপাৰ পিন্ধাই দিব নোৱাৰে আল্টিমেটলি সি হাগিবই গতিকে যদি হাগে গতিকে বেলকনিৰ ওচৰত কি হয় যে আমাৰ হাগি থৈ দিয়ে আমি চাফা নকৰোঁ আৰু সেইবিলাক বস্তু টাইট হৈ পেলাই যেতিয়া তাৰ মানে বিষ্ঠাটো শুকাই যায় টাইট হৈ যায় তাৰপিছত সি আকৌ বতাহত উৰি ফুৰিব ধূলি চুলি হৈ পেলাই নাকত আপোনাৰ সোমাই যাব গতিকে এই যিটো বেমাৰ হ'ব গতিকে তাৰ কাৰণে ডক্টৰে কৈছে যে পৰাপক্ষত আপোনালোকে বেলকনিত বা পাৰ চৰাইবিলাক আহিব নিদিব আৰু যদি খিৰিকী চিৰিকী থাকে তাতে পাৰিলে নেট লগাই দিয়ক যেনেকৈ আমি সেই মহ নাহাৰ কাৰণে নেট লগাওঁ ঠিক তেনেদৰে আপুনি তাতেও নেট লগাই দিব পাৰে আৰু যদি আপুনি ধৰক যোনে পাৰ চৰাইবিলাক পোহে বা তেনেকুৱা হেৰি কৰে তেওঁলোকে মানে এই N95 মাস্ক COVID-19 যে লগাইছিল সেই এনেকুৱা ধৰণৰ মাস্ক পিন্ধিব পাৰে বা আপুনি যেতিয়া ঘৰত এইবিলাক বস্তু যেতিয়া এতিয়া ধৰক মোৰ ঘৰতে মোৰ নিজৰ বেলকনিতে কিছুমান মই দেখা পাইছোঁ তাতে মানে হাগি থৈ দিছে শুকাই গৈছে টাইট হৈ গৈছে গম পোৱা নাছিলোঁ বগা হৈ যায় তো সেইবিলাক চাফা কৰাৰ সময়ত আপুনি শুকান কাপোৰেৰে চাফা নকৰিব তাতে আগতে অলপমান পানী ঢালি দিব আৰু তাৰপিছত তাক কাপোৰেৰে মুচি লৈ যাব আৰু শুকান আপুনি যদি ড্ৰাই থাকোঁতে মুচি দিয়ে সি আকৌ বতাহত উৰি যাব উৰি গ'লে আকৌ আপোনাৰ নাকতে সোমাব গতিকে ভিজাই ল'ব দিছে ভিজাই লৈ পেলাই আপুনি তাক চাফা কৰিব দিছে মাস্ক পৰিধান কৰিব দিছে আৰু এতিয়াতো বহুত জেগাত মুম্বাই দিল্লীত এনেকুৱা ধৰণৰ যিবিলাক জেগাত মানে ধৰক ইণ্ডিয়া গেটত হওক গেটৱে অফ ইণ্ডিয়াত হওক বা বিভিন্ন ধৰণৰ জেগাত য'ত পাৰ চৰাইবিলাক একেলগে ৰাজহুৱাভাৱে আহে একদম গেট টুগেডাৰ একদম হাজাৰ শ পাৰ চৰাই তাতে আহে সেইবিলাক জেগা এতিয়া গভমেণ্টে মেডিকেলৰ ফালৰ পৰা গভমেণ্টে তাৰমানে এতিয়া কিছুমান জেগা বন্ধ কৰাইছে পাৰ চৰাইবিলাক এতিয়া মুকলিকৈ তেনেকৈ খানা খাব বা এনেকৈ সেই চাউল দি থাকিবৰ কাৰণে এইবিলাক অলপমান বন্ধ কৰিছে এইবিলাক এতিয়া মানে বন্ধ কৰাই দিছে ডিউ টু দিছ কাইণ্ড অফ ডিজিজ কাৰণ যিবিলাক মানুহৰ ক্ৰনিক ডিজিজ আছে হাওঁফাও ৰিলেটেড হাঁপানি থাকিব পাৰে ব্ৰংকাইটিছ থাকিব পাৰে আৰু বিভিন্ন ধৰণৰ বেমাৰ থাকিব পাৰে মেডিকেল তো সেনেকুৱা ধৰণৰ পেচেণ্টছবিলাকৰ কাৰণে সেনেকুৱা ধৰণৰ মানুহৰ কাৰণে এই সাধাৰণ পাৰ চৰাইৰ গুৰ পৰা হোৱা এই যিটো ধৰক মানে এটা মানে ভাইৰাছ এই ভাইৰাছটোৱে আপোনাক কিমান বিপদ কৰাই দিব পাৰে সেইটো কাৰণে এইবিলাক বস্তু এতিয়া বন্ধ কৰোৱা হৈছে আৰু এই সাধাৰণ বস্তুখিনি আপুনি ধৰক যদি মানি চলে তেতিয়াহ'লে এই বেমাৰটোৰ পৰা আমি অলপমান হাত সাৰি থাকিব পাৰোঁ ইয়াৰে ডাটাবিলাক আপোনালোকে চেণ্টাৰ ফৰ ডিজিজ এণ্ড প্ৰিভেনশ্যন CDC বুলি যে কয় তাৰে ৱেবছাইটতো আপোনালোকে পাব মাৰি চাব আপুনি পাৰ চৰাইৰ পৰা হ'ব লগা কি ধৰণৰ বেমাৰ কিছুমান লিংক আপোনাক মই অলৰেডি তলত ডেছক্ৰিপশ্যনত ভিডিঅ' ডেছক্ৰিপশ্যনত লগাই থৈ দিছোঁ আপোনালোকে তাৰে পৰাও পঢ়িব পাৰে তো এই বস্তুখিনি জনাটো আমি খুব দৰকাৰ কাৰণ বৰ্তমান আমি এনেকুৱা এখন মানে পৃথিৱীত বাস কৰি আছোঁ য'ত চাৰিওফালে কেৱল ভাইৰাছ ডেইলি কিবা নহয় কিবা এটা ভাইৰাছ ওলাই আছে যেতিয়াৰ পৰা COVID-19 আহিছে তেতিয়াৰ পৰাতো আৰু আমি মানে ধৰক চবেই গম পাইছে মানে আমাৰ জীৱনৰ মানে লাইফষ্টাইল আমাৰ কেনেকুৱা হৈ গৈছে আমাৰ চবেই আমি গম পাওঁ গতিকে এটা আজিকালি কিছুমান বস্তুক আমি এতিয়া নেগলেক্ট কৰিব নোৱাৰোঁ যে বাদ দে এইবিলাক বাদ দে এইটো যাতা কথা এইটো অমুক কথা এইবিলাক নহ'বি এইবিলাক নহ'ব কিন্তু বৰ্তমান যুগটো বেলেগ আজিকালি ধৰক
99% সব 2 নম্বৰী 1% হে খালি 1 নম্বৰী বস্তু পোৱা যায় গতিকে 99% 2 নম্বৰীতে আমি বসবাস কৰি আছো গতিকে ইয়াৰ লগত যদি আৰু এনেকুৱা ধৰণৰ বস্তুবিলাকৰ হৈ থাকে তেতিয়াহ'লে তো আৰু আমাৰ জীৱনৰ আধা দুখ আমি বেমাৰতে ঘূৰি থাকিব লাগিব গতিকে এই জনাটো বহুত দৰকাৰ তো এই ইয়াৰে ইনফৰমেশ্যনখিনি দিয়াৰ কাৰণে মই এই ভিডিঅ'টো আপোনালোকৰ আগত মই লৈ আহিলোঁ আৰু মই ভাবিছোঁ যে এইখিনি বস্তু মই অকলে জনা নহয় মোৰ ভিউৱাৰ্ছখিনিও জনা দৰকাৰ আৰু আপোনালোকেও যদি এই ভিডিঅ'টো এতিয়া এইখিনি সময়লৈকেও চাই আছে এণ্ড মোমেণ্টলৈকে চাইছে তো প্লিজ এই ভিডিঅ'টো আপোনালোকে আপোনালোকৰ পৰিবাৰৰ যিমান মানুহ আছে বন্ধু বান্ধৱ ঘৰৰ খুৰা খুৰী দাদা পেহা পেহী মাহা মাহী সকলোকে শ্বেয়াৰ কৰক সকলোকে দেখাওক এই ভিডিঅ'টো চাওক তেওঁলোকেও ষ্টাডি কৰক তেওঁলোকেও চাওক আৰু যিমান মানুহে গম পায় সিমানেই মানে বেছি ভাল কাৰণ আমাৰ এৱাৰনেছটো আজিকালি নাই নোহোৱা হৈ গৈছে এইটো বস্তু জনাটো বহুত দৰকাৰ সো আই হোপ এই ভিডিঅ'টোৰ যোগেদি মই কিবা এটা বস্তু আপোনালোকক জনাব চেষ্টা কৰিছোঁ মই কোনো ডক্টৰ বা মেডিকেল পাৰ্চন নহয় মই আগতে কৈছোঁ অলৰেডি কিন্তু যিখিনি ইনফৰমেশ্যন পাইছোঁ সেইখিনি ইনফৰমেশ্যন মই নিজে ষ্টাডি কৰি কিমান তাৰ সত্যতা আছে সেইখিনিৰ ওপৰত বেছ কৰিহে এই ভিডিঅ'টো মই আপোনালোকৰ আগত লৈ আহিছোঁ ডেছক্ৰিপশ্যনত চব লিংক দিয়া আছে সেইখিনিও আপোনালোকে চাই আৰু ফাৰ্ডাৰ ষ্টাডি আপোনালোকে কৰিব পাৰে তো যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু এতিয়ালৈকে ভিডিঅ'টো চাই আছে যদি ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ'ই মই আপোনালোকৰ আগত সদায় লৈ আহিবৰ কাৰণে চেষ্টা কৰিম এই চেনেলত সো থেংক ইউ so much for watching